হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ খাতি নিশ্চয় ভালেই আৰু সদায় ভালদৰে থাকক। এই ভিডিঅ'টো কৰি থোৱা কেইবাদিনো হ'ল, কিন্তু মই আপলোডকে দিব পৰা নাছিলোঁ। কাৰণটো কি জানানে, মই যে এলেহুৱা সেইটো কাৰণে দেই। আৰু আজি ডিউটিৰ পৰা আহি পাইছোঁহি মানুহজন আৰু মই, তেনেতে সীমাই ফোন কৰিলে, আমি বোলে লালবাগ আহিছোঁ, তোমালোকে যদি ফ্ৰী আছা ওলাই আহিবা নেকি বুলি। নাযাওঁ বুলি ভাবিছিলোঁ, তথাপিও প্ৰথমবাৰ লগ ধৰিছে, নাযাওঁ বুলি ক'বও মন নগ'ল। সেইকাৰণে ভাবিলোঁ ব'লা ওলাই যাওঁ, যিহেতু তেওঁলোকে আজি প্ৰথমবাৰ লগ ধৰিছে, নাযাওঁ বুলি ক'বলৈ এনেই বেয়া লাগে ন। সেইকাৰণে আমি গোটেইকেইটা আহি পিনি পালোঁহি লালবাগ। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আগতেও মই দুবাৰমান আহিছোঁ, সেইকাৰণে আজি ইমান বেছিকৈ নেদেখাওঁ, এনেই মানে অকণমান দেখাম আৰু বাছ সিমানেই। জুন্দা এইটোতকে ভালকে নালাগে জানো কবি মই তোক ভিডিঅ' বনাইছো বুলি। মইতো ভিডিঅ' বনাইছো মোৰ ভাল Okay. আৰু আমাৰ মহাৰাণী এই ইয়াত আহি পিনি ভিডিঅ' বনাই আছে, দেখা ৰিলছ বনোৱাত লাগি আছে পুৰা। খাতৰনাক ৰিলছ বনাই আছে আৰু আছে। আগৰ ভিডিঅ'ত যিহেতু মই ভালকৈ লালবাগ পাৰ্কলৈ অহা ভিডিঅ' দি থৈছোঁ, সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানো ভিডিঅ' নবনালোঁ আৰু ইমানো ইফালে নগ'লোঁ, একে ঠাইতে বহি থকা নিচিনাই হ'ল। গধূলি হৈ আহিল যিহেতু, তেনেহ'লে এতিয়া আমিও ঘৰা ঘৰি যাওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই, সকলোকে গুড নাইট। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, লগতে লাইক আৰু কমেণ্ট কৰি দিব। বাই বাই, লাভ ইউ অল।